নেকি কোনো চৰকাৰে কৰিব পৰা নাই। যদি হেমন্ত বিশ্ব শৰ্মাই কৰি দিয়ে, মই প্ৰত্যেক আদিবাসী ঘৰত মই হেমন্ত বিশ্ব শৰ্মাক মই পূজা কৰিবলৈ ক'ম, এইটো মই কথা দিছোঁ। বা সৰ্বানন্দ সোণোৱালৰ শাসনকালত কৰিব নোৱাৰা কামটো মই ভাবিছোঁ মাননীয় আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় কৰিব। কথা ইয়াত অংগনবাড়ী স্কুল নাই, তো গতিকে আমাৰ মানুহ কি শিক্ষা ল'ব নালাগে নেকি? পঢ়া লিখা কৰিব নালাগে নেকি? আপুনি বাগান যিবিলাক আছে সেইবিলাকত এবাৰ সোমাই চাওক, বাগানৰ ঘৰে ঘৰে আপুনি সোমাই চাওক কি পৰ্যায়ত বাগানৰ মানুহখিনি আছে। আপোনাৰ বিভিন্ন কি বোলে ষ্টেটত পালন কৰা হয়, তাত দেখোন কৰমটোকতো চাহ জনগোষ্ঠী পৰৱ বুলি নামাকৰণ কৰা নাই। অসমত কিয় আপোনালোকে এই কৰম পৰৱটো চাহ জনগোষ্ঠী পৰৱ বুলি? आसाम फोकस सनाम को तेहनी बड़ाई चेते अड़ीते गुरुत्वपूर्ण खबर से अड़ी गहिर खबर बड़ाई चेते आसाम रेन आदिवासी को जुदी वर्तमान रेन मुख्यमंत्री जुदी जनजातिकरण एमाव को खान आसाम रेन आदिवासी को ओड़ा ओड़ा डॉक्टर हिमंत बिश्व शर्मा फोटो दह काते को पूजया मेनते मेन केदा आदिवासी आइकन लक्ष्मी ओरान रेन बकते राजेन ओरान कंकेद आसाम रे बिश्वनाथ जिले पाभयगा पंचायत लातार रे मेना सामुक जिले सोनाजुली रे ऑल आसाम स्टूडेंट यूनियन बिश्वनाथ जिले सेमलेट अवेयरनेस जारवा तहेकना से मीटिंग तहेकना आर ओना मीटिंग रे उनी हो हेटेना साउते जिले रे आयमा नेता कमिया को ओना मीटिंग रे जारवा कते नवा कथाय मेन केदा जे 2014 साल रे फुलबाड़ी बलिडंगा एरिया रे लोलो हतांग होते ते हर को लगा चलेना 2014 साल 23 दिसंबर रे उन जखे हेडेना और नो डहार रे अवस्था नेल लेदा और नित हो सरकार को बदलना परिवर्तन सरकार को हेजना मेनखान फुलबाड़ी सामुकजुली सोनाजुली बलिडंगा एरिया रे डहार इमान को परिवर्तन बांग होयना ओनाते मेन केदा सरकार पे केवल मीडिया ठेगे रड़का वास्तव दो उन्नयन बांको कमीदा नवा एडुकेशन पॉलिसी विषय तह वास्तव रूप दो निथाबिते बांग होयकना और नवा एरिया रे हेज कते नेल केदा मिटे अंगनवाड़ी केंद्र हो बनुआ डहार रे अवस्था बनुआ बेमार को पड़ा लेके एम्बुलेंस हजू रे ओका लेकन सुविधा हो बनुआ और ओना कखानते नुई दो मिबार अडी लोलो खबर से लोलो कथा होय मेन कदा और ओना तगी मेन केदा चलावेन आयमा सरकार को बदलना मेनखान आदिवासी परिवर्तन बांग होय लेना और जुदी नई सरकार साहस मेना पाए खान से साहस मेना पे निश्चय जुदी आदिवासी को आसाम रेन आदिवासी को जुदी जनजातिकरण एमा को खाय बांगमा आदिवासी हर को डॉक्टर हिमंत बिश्व शर्मा फोटो जाय जो भगवान लेका को पूजया मेनते होय मेन केदा হয়। আজি আমি বিশ্বনাথ জিলাৰ পাভৈ পঞ্চায়তৰ মিলনপুৰ গাঁৱত আজি বৃহৎ একটা আমাৰ সজাগতা সভা অনুষ্ঠিত কৰিছিলে আমাৰ ইয়াৰ স্থায়ী আচাৰ নেতৃত্বসকলে। আৰু বিশেষকৈ আমি আজিৰ সজাগতা সভাটোত বিশেষকৈ আমাৰ মানুহৰ শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, যিহেতু আমাৰ মানুহৰ শিক্ষাটো ইমান নাই। আৰু আমাৰ ডাইনী হত্যা যিটো হয় আমাৰ মাজত প্ৰচলিত আছে ডাইনী হত্যা, সেইটো মানে অন্ধবিশ্বাসটোৰ পৰা আঁতৰ কৰিবৰ কাৰণে সেই বিষয়ে আমি জোৰদাৰকৈ ইয়াত আলোচনা কৰা হৈছে আৰু লগতে শিক্ষাৰ ওপৰত। আৰু যিহেতু ইয়াত মই আজি আহি ভালো লাগিছে আৰু দুখো লাগিছে। আজি চৰকাৰে কয় যে মানে অসমখনত আমি শিক্ষাত আগবঢ়াইছোঁ, আৰ্থিক দিশত আগবঢ়াইছোঁ, কিন্তু ইয়াত আহি এটা কথা আমি দেখি পালোঁ যে শিক্ষাটো আগবঢ়াইছে কোনখিনি মানুহৰ কাৰণে বা কোনটো সম্প্ৰদায়ৰ কাৰণে। শিক্ষাক মানুহে কয় যে মৌলিক অধিকাৰ, সকলোৰে মানে অধিকাৰ আছে, শিক্ষাটো ল'ব লাগে। চৰকাৰেও আমাক কয় যে মানে আদিবাসী মানুহসকলে শিক্ষাদীক্ষাত পিছপৰা, কিন্তু আপোনালোকে এবাৰ আদিবাসী গাঁও অঞ্চলবিলাকত ভ্ৰমণ কৰিছে নাই? মই চাইছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ দিছোঁ, তেওঁ যিভাৱে আজি কামখিনি আগবঢ়াই নিছে মই ভাল পাইছোঁ। কিন্তু আপুনি আমাৰ গাঁওখিনিত এবাৰ আহি পেলাই চাওক, আপুনি বাগান যিবিলাক আছে সেইবিলাকত এবাৰ সোমাই চাওক, বাগানৰ ঘৰে ঘৰে আপুনি সোমাই চাওক
কি পৰ্যায়ত বাগানৰ মানুহখিনি আছে। আৰু আমাৰ আপোনাৰ চৰকাৰে আৰু এটা কথা কয় যে অকল বাগানৰ কথাটো ক'লেও নহ'ব, কিন্তু চৰকাৰে এটা অৱগত মই আজি কৰাই দিছোঁ, বাগানত যিমান আদিবাসী মানুহ সম্প্ৰদায় আছে বস্তিটো হয়তো তাতকৈ 10 গুণ বেছি মানুহ আছে। কিন্তু আজি বস্তি মানুহখিনি স্কুল কলেজত যাব পাৰিছে নাই, ৰাস্তা পদূলি আছে নাই। আজি ল'ৰা ছোৱালীবিলাক শিক্ষা বুলি ক'লেই নহ'ব, আমাৰ মানুহসকল দুখ দিলে নহ'ব। আমাৰ অঞ্চলবিলাকত আপোনালোকে স্কুল দিয়কচোন, কলেজ দিয়কচোন, ভাল শিক্ষা দিয়কচোন, টিচাৰ দিয়কচোন, কিয় নপঢ়িব। আমাৰো আজিৰ তাৰিখত আমাৰ ল'ৰা ছোৱালী পঢ়াৰ হেঁপাহ আছে বা পঢ়িবলৈ আগ্ৰহ আছে। মই চাইছোঁ আমাৰ প্ৰাথমিক শিক্ষা যিটো আছে, প্ৰাথমিক পৰ্যায়ত মই ভাবিছোঁ আমাৰ আদিবাসী জনগোষ্ঠী মানুহক টিচাৰ দিব লাগে। কাৰণ আমাৰ মানুহখিনি সৰল সিধা ভাষাবিলাক অসমীয়া ভাষাটো ফটককৈ মানে প্ৰাথমিক শিক্ষাটো ইমান মানে বুজি নাপায়। তো গতিকে আমাৰ ল'ৰা ছোৱালী যিবিলাকে আজি BA MA কৰিছে, তেওঁলোকক যদি প্ৰাথমিক শিক্ষাটো যদি টিচাৰৰ ব্যৱস্থাটো শিক্ষকৰ ব্যৱস্থাটো যদি কৰি দিয়ে, তো মই ভাবিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে অতি সোনকালে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই আহিব। কাৰণ প্ৰথম পৰ্যায়তো আমাৰ ল'ৰা ছোৱালীখিনি ভাষাটো বুজি নাপায়। এতিয়া মানে আমাৰ 4টা 5টা ভাষা হৈ যায়, সেইখিনি ভাষা আয়ত্ত কৰিবৰ কাৰণে আমাৰ কষ্ট হয়। তো গতিকে আমি ভাবোঁ যে আমাৰ মানে যিটো মানে লোকেল লেংগুৱেজ আছে, সেই লেংগুৱেজটো যদি আমি শিক্ষাটো আগবঢ়াই নিওঁ, তে কিয় আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি নহয়। শিক্ষাটো অকল বিধানসভা বা পাৰ্লামেণ্টত কৈ দিলেতো নহ'ব। আজি মই ইয়াত চাইছোঁ ৰাস্তা এটা ভাল নাই, তো ল'ৰা ছোৱালী বাৰিষাৰ টাইমত কেনেকুৱা স্কুলত যাব। ইয়াত ওচৰত মই চাইছোঁ অংগনবাড়ী এটা নাই। আপুনি কলেজ আৰু হাইস্কুলৰ কথাটো বাদেই দিয়ক, ইউনিভাৰ্চিটিটো বহুত দূৰৰ কথা, মানে এই স্বৰ্গত থকা নিচিনা কথা। ইয়াত অংগনবাড়ী স্কুল নাই। তো গতিকে আমাৰ মানুহ কি শিক্ষা ল'ব নালাগে নেকি, পঢ়া লিখা কৰিব নালাগে নেকি, বা ভাল এটা ৰাস্তাত খোজকাঢ়িব নালাগে নেকি, আমাৰ মানুহ কি ভাল ট্ৰিটমেণ্ট ল'ব নালাগে নেকি। মই ভাবিছোঁ এইখিনি অঞ্চলত আনকি শিক্ষা দীক্ষাৰ লগতে ভাল স্বাস্থ্যৰ কাৰণে ভাবিছোঁ চাব চেণ্টাৰ যিটো মানে মেডিকেলৰ ব্যৱস্থাও কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। এইখিনিয়ে দুখীয়া মানুহৰ সমস্যা। আপুনি আজি 8 লাইন 6 লাইন যায় এৰোপ্লেন বনাওক, সেইখিনি মানুহ আমাৰ চাইকেল কিনিবলৈ পইচা নাই, ক'ত 8 লাইন 6 লাইন আৰু 4 লাইনত আমাৰ মানুহ যাব। এই দুখীয়া মানুহক আপুনি বাদ দি পেলাই আপুনি অসমখনক ডেভেলপ বা উন্নতি বুলি ক'ব পাৰিব নেকি। মই ভাবোঁ কেতিয়াও নহয়। আপুনি অন্য ৰাজ্যৰ লগত তুলনা কৰিব যদি বিচাৰিছে, তো আপুনি ৰজা, অসমৰ আপুনি ভগৱান বুলি মই কৈছোঁ। আপোনাক ভগৱান বুলি এইকাৰণে কৈছোঁ, যদি সঁচাই যদি আপুনি এই জনগোষ্ঠীক বা এই দুখীয়া শ্ৰেণীক যদি আপুনি চাই, মই আপোনাক ভগৱান বুলি মানিম। আৰু বিশেষকৈ আপোনাক আজি যিটো আলোচনা হ'ল সজাগতা সভা, আমাৰ জনজাতিকৰণৰ বিষয়ে জোৰদাৰ এটা ইয়াত আলোচনা কৰা হ'ল। আজি আপোনালোকে চিন্তা কৰক, আপুনি ডেভেলপ বুলি কৈ আছে আৰু আপোনালোকে আইন এটা দেখুৱাই আছে যে মানে ট্ৰাইবেল বুলি। গতিকে আমিতো অলৰেডি আদিবাসী ট্ৰাইবেল হওঁ, আপোনালোকে জানে। কাৰণ এতিয়া মই সেইদিনাখন কৰমৰ কথা এটা কৈছিলোঁ, কৰমৰ কথাটো এইকাৰণে কৈছোঁ, কৰম পৰৱটো ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ আপোনাৰ বিভিন্ন ষ্টেটত পালন কৰা হয়। তাত দেখোন কৰমটোতো চাহ জনগোষ্ঠী পৰৱ বুলি নামাকৰণ কৰা নাই। অসমত কিয় আপোনালোকে এই কৰম পৰৱটো চাহ জনগোষ্ঠী পৰৱ বুলি কৈছে। তাৰমানে আপোনালোকে ষ্টাডি কৰা নাই, মানে বন্ধ এটা দিব লাগে দি দিছে। তো গতিকে আমাৰ আদিবাসীৰ কালচাৰ আছে, আমাৰ ৰীতি ৰিবাজ গোটেইখিনি আছে। গতিকে আমি জনজাতি যদি এই জাতিক আগুৱাবৰ কাৰণে এটাই মাধ্যম আছে, জনজাতিকৰণটো চৰকাৰে অতি সোনকালে দিব লাগে। আৰু মই জানো মাননীয় হেমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে, আৰু হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে কংগ্ৰেছে অতদিনে কৰিব নোৱাৰা কামটো বা সৰ্বানন্দ সোণোৱালৰ শাসনকালত কৰিব নোৱাৰা কামটো মই ভাবিছোঁ মাননীয় আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় কৰিব, আৰু তেওঁ আদিবাসীৰ দুখ দৰদটো বুজে বুলি ভাবোঁ। আৰু যদি যিদিনাখন আদিবাসী যদি জনজাতিকৰণ দি দিলে, মই হেমন্ত বিশ্ব শৰ্মাক মই ভগৱান বুলি মই মানিম। আৰু আদিবাসী সমাজত প্ৰত্যেক ঘৰত হেমন্ত বিশ্ব শৰ্মাৰ মই ফটো লগাব ক'ম, যিটো নেকি কোনো চৰকাৰে কৰিব পৰা নাই। যদি হেমন্ত বিশ্ব শৰ্মাই কৰি দিয়ে, মই প্ৰত্যেক আদিবাসী ঘৰত মই হেমন্ত বিশ্ব শৰ্মাক মই পূজা কৰিবলৈ ক'ম, এইটো মই কথা দিছোঁ। যোৱা 2014 চনত 23 ডিচেম্বৰ তাৰিখে যিটো 30জনকৈ আদিবাসী মানুহ ইয়াত মৰিছিল, তেতিয়াৰ ৰাস্তা আৰু এতিয়াৰ ৰাস্তা, আপুনি আজি আহিছে ইয়াত সদৌ বিশ্বনাথ জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ হয়, তেতিয়াৰ ৰাস্তা আৰু এতিয়াৰ ৰাস্তাৰ ডিফাৰেঞ্চ কি দেখিলে? হয়, এইটো আপুনি ভাল এটা কথা ক'লে। 2014 চনৰ 23 ডিচেম্বৰত যিটো ইয়াত মানে নৃশংসভাৱে যিটো মানে উগ্ৰবাদীৰ দ্বাৰা মানে গুলীত মানে নিহত হৈছিলে, সেইটো সময়তো নেতাৰ কোনো মানে এনেকুৱা নেতা আহিছিলে যে ইয়াত মানে এনেকুৱা লাগিছিলে যে 8 লাইন ৰাস্তাটো চাগে ইয়াতে হ'ব নেকি, প্ৰথম আৰম্ভ ইয়াতে হ'ব নেকি, স্বাস্থ্যৰ ব্যৱস্থা চাগে ইয়াতে আৰম্ভ হ'ব নেকি, স্কুল কলেজটো ইয়াতে বনাব নেকি চৰকাৰে, তেনেকুৱা লাগিছিলে। আজি কোনো নেতাও নাই, না ইয়াত ৰাস্তাও নাই। আমি ইয়াত বাৰিষাত আহোঁ, মই যিদিনাখন এইবাৰ বাৰিষা যেতিয়া আহিছিলোঁ, ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ মানে ডেলিভাৰী কেছ এটা মানে কান্ধত বকি পলাই নিছিলে, আৰু মানে দুৰ্ভাগ্যবশতঃ তেওঁৰ ডেথ হ'ল। এইটো লাজৰ কথা। কি হ'ল এইবিলাক নেতাবিলাক,
কাৰণ ইয়াত মই ভাবিছোঁ আজি মই চৰকাৰ এটা আহ্বান জনাইছোঁ আজি যেনেকৈ মই বাৰে বাৰে এটা কথা মই অৱগত কৰোঁ নাগালেণ্ডে আজি কিমান মাটি লুটিছে অৰুণাচলেও আমাৰ মাটি লুটিছে অসমৰ এইটো হয় কথাটো কিন্তু আপোনালোকে এইটো মানে নেশ্যনেল লেভেলত আপুনি ইছ্যু বুলি আপোনালোকে কৈ দিয়ে ঠিক আছে কিন্তু আমিতো জানো মাটি যে লুটাটো সত্য হয় গতিকে আমাৰ মানুহখিনি যদি বৰ্ডাৰ এৰিয়াটো আজি যদি সংৰক্ষণ কৰি ৰাখিছে যদি ইয়াক মাটিখিনি বচাই ৰাখিছে গতিকে আপোনালোকে আমাৰ মানুহখিনিক পাটাও দিব লাগিব মইতো বিচাৰোঁ আজি পাটা দিব লাগিব কাৰণ আমিতো অলৰেডি জনজাতি হয় কিন্তু আমাৰ অসমতহে আপোনালোকে দিয়া নাই কিন্তু অলৰেডি আপোনালোকে যিটো 2006 চনত যিটো ট্ৰাইবেলৰ কাৰণে যিটো বনাঞ্চলত বসবাস কৰাৰ কাৰণে যিটো আপোনালোকে আইন যিটো বনাইছে কিন্তু আমিতো অলৰেডি এছটিত পঢ়োঁ আপোনালোকে ইয়াত ডিক্লাৰ দিয়া নাই বুলিহে গতিকে আমাৰ মানুহখিনিকো আপোনালোকে মানে মাটিৰ পাটা দিয়া বা সেইটো মই নকওঁ যে মানে চৰকাৰ যদি দিয়াৰ ব্যৱস্থা কৰে মই বহুত ভাল পাম বুলি মই ভাবিছোঁ আৰু এই অঞ্চলত মই দেখিছোঁ কোনো ধৰণৰ স্বাস্থ্যৰ মানে তেনেকুৱা এটা চাব চেণ্টাৰ হ'ব লাগে সেইটোও নাই ৰাস্তাৰতো একেবাৰেই অৱস্থা নাই খোজ কাঢ়িব নোৱাৰি বাৰিষাত লগতে ইয়াত মানে মই ভাবিছোঁ আই ঘৰৰো ব্যৱস্থা কৰিব লাগিব অংগনবাড়ীৰ ব্যৱস্থা কৰিব লাগিব LP স্কুলৰ ব্যৱস্থা কৰিব লাগিব CC ব্লকৰ ৰাস্তাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে মই ভাবিম যে অসমখন চুকে কোণে টাউনে নগৰে গোটেই ডেভেলপ হৈছে বুলি হেমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব কালত ডেভেলপ হৈছে বুলি মই ভাবোঁ আৰু হেমন্ত বিশ্ব শৰ্মাই কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু এইবাৰ আহিছে জনগণনা 2021 আদিবাসীসকলে কোনটো কি কেনেকৈ লিখিব মইতো ভাবোঁ আদিবাসীটো একচুৱেলি হিন্দু নহয় কাৰণ যদি সঁচাকৈ আদিবাসী হিন্দু থকা হ'লে আজি হিন্দুবিলাকক কিয় তেওঁলোকে বঞ্চিত কৰি আছে কিয় হিন্দুবিলাকক তেওঁলোকে ডেভেলপ কৰিব পৰা নাই আমাক খাবৰ সময়ত আমি কি বোলে হিন্দু বা কি বোলে খাবৰ সময়ত তেওঁলোকে কি কয় আদিবাসী কুলি ক'ত লেবাৰ অমুক আহি যায় যেতিয়া কিবা এটা সমস্যা আহে তেতিয়া আমি এক বুলি কয় আমি হিন্দু মানে কি ঘটনা যেতিয়া ঘটে তেতিয়া আমি হিন্দু হৈ যাওঁ খাবৰ সময়ত আমি জাতিত পৰিৱৰ্তন হৈ যাওঁ গতিকে মই ভাবোঁ আমি আদিবাসী যদি সঁচাকৈ হিন্দু থকা হ'লে আজি এই আদিবাসীসকলৰ হিন্দুৰ অৱস্থা এইটো গতি নহ'লে হয় একেবাৰে জুংলিৰ নিচিনা নহ'লে হয় নিশ্চয় আপোনালোকে যেনেকৈ আজি মানে উচ্চ শ্ৰেণীবিলাক যেনেকুৱা থাকে হাই ফাই মানে লেভেলত থাকে আমিও হাই ফাই থাকিলোঁ তেতিয়া মই বুজি পাইছোঁ সঁচাই আদিবাসীবিলাক প্ৰকৃতিৰ পূজাৰী আৰু আমি ক'বলৈ গ'লে একচুৱেলি চাৰনা যিটো আমাৰ কোড আছিলে আগতে আছিলে ব্ৰিটিছ থকা সময়তো আছিলে তাৰপিছতো আছিলে এইটো চৰকাৰে এইটো এই আমাৰ যিটো চাৰনা ধৰ্মৰ যিটো কোড আছিলে সেইটো তেওঁলোকে লুপ্ত কৰি দিছে পুনৰ এই যে যিটো আমাৰ লোকগণনা আহিছে সেই লোকগণনাত তেওঁলোকে যাতে পুনৰ আদিবাসীসকলক এটা ধৰ্মৰ যিটো এটা স্বীকৃতি দিয়ে সেইটো মই চৰকাৰৰ আহ্বান জনাইছোঁ কাৰণ আমি হিন্দু হ'লে আজি হিন্দুৰ অৱস্থা এইটো নহ'লে হয় Assam Focus.